নমস্কাৰ দৰ্শক সকল, মধুস্মিতা স্কিটচেনৰ এনে এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছিলোঁ মই পনীৰৰ কাৰী। দেখিবলৈ সুন্দৰ হৈছেনে বাৰু? খাবলৈ কিন্তু এনেদৰে বনালে খুবেই টেষ্টি হয়। আপোনালোকে এনেদৰে বনায়নে? যদি বনোৱা নাই এবাৰ বনাই চাবচোন। আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। এয়া অকণমান নাৰিকল লৈছোঁ, আদা, নহৰু, দুটা বিলাহী কাটি লৈছোঁ আৰু তিনিটা সৰু সাইজৰ পিঁয়াজ, কেইটামান কাজু লৈছোঁ আৰু এখিলা তেজপাত লৈছোঁ। এতিয়া কেৰাহীখনত জোখমতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'লত মই ইয়াতে অকণমান হালধি দি দিছোঁ। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি ফ্ৰাই কৰি ল'লে কাৰীখনৰ কালাৰটো ভাল লাগে, লগতে খাবলৈ অকণমান বেছি টেষ্টি হয়। এয়া মই এনেদৰে ফ্ৰাই কৰি লৈছোঁ। যিসকলে তেল কমকৈ খায় বা তেল খাই বেয়া পায় সেইসকলে পনীৰখিনি আঞ্জাখন উতলি থাকোঁতেই দি দিব পাৰিব। পনীৰৰ কাৰী বনাব সকলোৱে জানেই, তথাপিও মইনো কেনেদৰে বনাইছোঁ তাকেহে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ। যিসকলে নাজানে তেওঁলোক উপকৃত হ'ব বুলি। এতিয়া পনীৰখিনি ফ্ৰাই কৰা হৈ গৈছে, মই কাঢ়ি লৈছোঁ। একেখিনি তেলতে মই অকণমান পাঁচফোৰণ ফুটাই দিছোঁ, তেতিয়া গোন্ধটো খুব ভাল লাগে। এতিয়া মই পিঁয়াজ, বিলাহী, আদা, নহৰু সেই পেষ্টটো যে বনাইছিলোঁ সেই পেষ্টটো এতিয়া মই ইয়াতে দি দিছোঁ। এইখিনি অকণমান খুব ভালদৰে ভাজি ল'ম, তেতিয়া কেঁচা গোন্ধটো যাব, তেতিয়ালৈকে ভাজি থাকিব লাগিব। মই বাতিটো আউখালি ইয়াতে অকণমান পানী দি দিছোঁ। কেঁচা গোন্ধটো যোৱালৈকে ভাজি থকাৰ পিছত অকণমান উতলা পানী দি দিম জোখমতে। আপোনালোকে ডাঠ কৰি ৰাখিব পাৰে, অকণমান পনীয়াও কৰিব পাৰে, নিজৰ আন্দাজমতে কৰি ল'ব। এয়া মই জোখমতে অকণমান হালধি দি দিছোঁ। অকণমান মই ঘৰতে বনোৱা মছলা দিছোঁ। জিৰা, ধনিয়া আৰু মেথি গুটি ভাজি লৈ অকণমান মই মছলা বনাই ৰাখিছিলোঁ তাকে দিছোঁ। আপোনালোকৰ ওচৰত যি মছলা আছে তাকে দি ল'ব। মই বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই। এয়া চাওক, খুব সুন্দৰকৈ কেঁচা গোন্ধটো যোৱাকৈ ভাজি ল'লোঁ। এতিয়া জোখমতে অকণমান পানী দিলোঁ আৰু ইয়াতে পনীৰখিনি দি দিলোঁ। আমাৰ কাৰীখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।